এটা কথা মই আগতেও কৈছো, এতিয়াও কওঁ, তুমি যদি কাৰোবাক মৰম দিছা ন, you should be proud of that. তুমি selflessly, unconditionally কাৰোবাক মৰম দিছা। সেই মৰমৰ ভেলিউ যদি কোনোবাই দিব পৰা নাই, সেইটো তোমাৰ ভুল নহয়, তাত তোমাৰ দুখ নাই। গতিকে তুমি কিয় কষ্ট পাই থাকিবা, তুমি কিয় দুখত থাকিবা? You should be happy যে তুমি মৰম দিছা, তুমি অনেষ্ট হয়, তুমি ষ্ট্ৰং হয়, তুমি ট্ৰু লাভ কৰিছা। So why are you suffering? তুমি চাফাৰ কৰিব নালাগে। সেইজনে চাফাৰ কৰিব লাগে যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে। সেইজনে চাফাৰ কৰিব লাগে যিয়ে তোমাৰ নিচিনা ল'ৰা এজন হেৰুৱালে। সেইজনে চাফাৰ কৰিব লাগে যিয়ে অনেষ্টি হেৰুৱালে। Isn't that? So তুমি কিয় কষ্ট পাই আছা? You should be happy. তুমি মৰম দিলা, তাই ভেলু নকৰিলে, তাই গুচি গ'ল। কেতিয়াবা হয়তো তাই বুজিব তোমাৰ মৰম, and that will be too late. এতিয়া প্ৰথম কথা হ'ল, তুমি নিজৰ বিষয়ে চিন্তা কৰা, নিজৰ কথা চিন্তা কৰা, মা দেউতাৰ কথা চিন্তা কৰা, কেৰিয়াৰৰ কথা চিন্তা কৰা, and love will come to you. One day, someday, someone will come into your life. অকলে কেতিয়াও মানুহ স্পেণ্ড নকৰে। There will be someone in your life. But accept that person who values you, who understands you, and who loves you. So all the best.